হেল্ল' গাইছ, ৱেলকাম টু মাই নিউ ব্লগ। তো গাইছ, আজি মানে কি গৰম বতৰ আমাৰ চলি আছে ন। গৰম বতৰ টিউশ্যনৰ পৰা আহিলোঁ মই এতিয়া। আপোনালোকে যে পানীবোৰ দেখাম এতিয়া, আমাৰ গাঁৱৰ পানীবোৰ এদিনাখন দেখা আছিলোঁ যে পানী হৈছে বুলি, এইটো কমি গ'ল চাওক পানী। তেনেকুৱা পানী কমি গ'ল, পানী কমি গ'ল। সেইদিনাখনতো ইয়ালৈকে আহিছিলে আজি পানী কমি গ'ল আৰু ৰাস্তা ঘাট ওলাই গ'ল। মানে অলপ দেখাই দিম আপোনালোকক ৰাস্তা ঘাটবোৰ। ব'লক দেখিছে, এইটো আপোনালোকে দেখিছে, ইপিনে চাওকচোন বাৰু, দেখিছে সেইদিনাখনতো পানী ইয়ালৈকে আহিছিলে, ইমানখিনি পানী শুকাই গ'ল। মানে এতিয়া মানে গছ বনবিলাক খুব মানে গোন্ধ এটা পানী বহুত গেলা গেলা গোন্ধ আছে এতিয়া। মানে দেখিলা একদম কালি একদম তাক গৰম বন্ধ পাই তাৰ বাহাৰি আহি গ'ল একদম। তাৰ নতুন চেনেল কিনি তাক কি বাহাৰি তাৰ একদম তাক বলক চাম দেখাই দিম এতিয়া। এডিচন পাই পিনে অৱস্থা নাই এইবিলাক, বহুত গেলা গোন্ধ। এই দূৰত দেখিছে হাঁহবোৰে কেনেকৈ গা ধুই আছে, হাঁহবোৰে খুব ভাল পাইছে আৰু এডিচন বাৰু পাৱাৰ বাইকখন ধুব দিছে। মানে পাৱাৰ বাইকখন বোলে বহুত লেতেৰা হৈছে এইখিনি, মানে পানী আছিলে ন, যিহেতু পানী থকাৰ কাৰণে মানে ৰাস্তাবোৰ ঘাটবোৰ বহুত বোকা হৈ পিনে দেখিছে বাৰু ৰাস্তাবোৰ শুকাই গ'ল এতিয়া। কিন্তু ৰাস্তা শুকালে কি হ'ব, গোটেই বোকা ৰাস্তা মানে দেখিছে বাৰু। পুখুৰীবোৰ শুকোৱা নাই কিন্তু সেইপিনে গৰুবোৰে মানে খেৰ দি আছে। গৰুবোৰ ক'তনো দিব এতিয়া, ঘাঁহ চাহ ক'তো নাই, চব পানী হ'ল। পথাৰ ঘৰ ৰাস্তাটো এতিয়া শুকাই গ'ল আৰু এতিয়া মানে মই বাইকখন দেখাই দিওঁ। বাইকখন মানে বহুত লেতেৰা আছে, অকল দেখাই দিব ব'লক। এতিয়া এইখন বাইকখন ধুব লাগে মানে এতিয়া বোলে বহুত লেতেৰা আছে। এৰিছে বাৰু বহুত কিমান লেতেৰা আছে এৰিছে, গোটেই মানে বোকা একদম চামতি মাৰি ধৰিছে। এতিয়া পানীতে মানে বাইকখন ধুম এতিয়া, বানপানী এতিয়া বাইকখন ধুম। চাই থাকক আপোনালোকে, টেম্পু আনিমগৈ এতিয়া। হয়, মই ধুবলৈ আহিলোঁ, এতিয়া টিংটো লৈ আহিছোঁ। টিং দি এতিয়া পানী লৈ পেলাই মানে বাইকখন ধুম এতিয়া। চাই থাকক আপোনালোকে, মই বাইকখন ধুই এতিয়া পানী আনিলোঁ মানে এতিয়া মানে ধুম মানে এতিয়া মানে প্ৰথমতে মাটিবোৰ কোমলাই ল'ব। এতিয়া ফটাকানি এখন আনিছোঁ আৰু মানে হেৰি আনিছোঁ, চেম্পু দুটা আনিছোঁ। চেম্পুখিনি মিক্স কৰিলোঁ, তাৰপিছত মানে ধুম গাড়ীখন। এতিয়া চেম্পু লৈছোঁ, চেম্পুটো এটা খুলি পানীখিনি মিক্স কৰি দিওঁ, তাৰপিছত ধুম আৰু এতিয়া মানে পানীও কিমান লেতেৰা দেখিছে ন। হেৰি পানী যে বানপানী যে, মানে সেইকাৰণে মানে কি আৰু লেতেৰা হ'বই আৰু কি কৰিব নোৱাৰো। পানী কোনে কঢ়িয়াব এতিয়া, তাৰপৰা দূৰ হয় মিক্স কৰি দিছোঁ। এইটো এতিয়া ফটাকানিখন হেৰি কৰি দিলোঁ, চেম্পু ভিজাই এতিয়া গাড়ীখন ফটাকানিখন দি পিনে সুন্দৰকৈ মানে এতিয়া মাজি দিওঁ, চাফা কৰি মাজি দিওঁ, তাৰপিছত পানী দি পেলাই গাড়ীখন ধুই দিওঁ। এতিয়া মাজি আছোঁ মই এতিয়া মানে গাড়ীখন। তো গাড়ীখন মাজি হ'লেহি আৰু এতিয়া মানে গাড়ীখন ধুওঁ। এতিয়া পানী আনিলোঁ, গাড়ীখন মানে মাজি হ'ল। এতিয়া মানে গাড়ীখন ধুই হৈ গ'ল, গোটেই মানে গাটো ধুই অৱস্থা নাইকিয়া হ'ল। ব'লক গাড়ীখন দেখাই দিওঁ আপোনালোকক। পাৰিছেনে বাৰু, গাড়ীখন ধুই হৈ গ'ল। গাড়ীখন ধুই হৈ গ'ল, আপোনালোকে চাওঁ এতিয়া ভালদৰে দেখাই দিম আপোনালোকক চাওক। দেখিছে চিকচিকাই হৈ গ'ল এতিয়া। অথনি কিমান বোকা হৈ আছিল, ধুনীয়া নহয় কিমান বোকা আছিল। গা পা ধুই দিওঁগৈ এতিয়া, গাটো মানে লেতেৰা হৈ অৱস্থা নাইকিয়া হ'ল। গাড়ীখন চাফা হৈ গ'ল বাৰু। এতিয়া মই গাটো ধুওঁ, অলপ দেৰিকৈ আপোনালোকক পাইছোঁ। গা পা ধুই আহিলোঁ, এতিয়া মায়ে মোক ভাত দিলে। মই এতিয়া ভাত খাওঁ, ভাত দিলে ভিডিঅ'টো ভাল পালে এটা লাইক কৰি দিবা আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। বাই।